মাংস লাগে বোলে এখেতক মন কৰক মাংস সয়াবিন আছে খাবা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি গৈ আছোঁ কেটাৰিং এটালৈ ছোৱালী ঘৰ কেটাৰিং আপোনাৰ দিনটো এনেকৈ যাব আৰু ৰাতি আপোনাৰ 4টামান বাজিব চাগে আহি পাওঁতে কি হয় কি নহয় আপোনাক দেখুৱাই যাম এতিয়া মই আহিছোঁ দোকানলৈ বোলো কেপ এটাকে খাই যাওঁ আৰু কি কৰিব লগৰখিনি আহি পোৱাহি নাই এইজনী চাওক উঠি পেলাই আহিছে এই মাত্ৰ তেহেঁতৰ দোকানলৈ আহিছোঁ বোলো কেপে কিনিবলৈ তাত ওচৰে পাজৰে বিয়াৰ ওচৰত দোকান নাপাবও পাওঁতো দোকানী আমন জীৱনকৈ বহি আছে আমন জীৱনকৈ বহি আছে কাষ্টমাৰ নাই ন বহি আছে বহি আছে নাই বহি আছে চিনি পায় ভিডিঅ'টো চাই থাকক বিয়া ঘৰ কেটাৰিঙত দেখাই আছোঁ আৰু বিয়া ঘৰত লগ পাই আছোঁ পলাই যায় ভিডিঅ' দেখা পায় আমি এতিয়া পাইছোঁ এই বিয়া ঘৰৰ সন্মুখ আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা ৰাস্তা কপিলিখন দেখাই দিয়া তাৰ ওচৰতে কপিলি এতিয়া বানপানী হয় বানপানী আপোনাৰ মানুহবিলাকৰ ঘৰত পাই যায় এখন বিয়া ঘৰ পাই গ'লো এতিয়া বিয়া ঘৰৰ ভিতৰত টমটম সোমোৱাই দিছে দেখিছে ফটো উঠি আছে এইবিলাক এয়া হ'ল কইনা বহা ঠাইকণ অতি সুন্দৰকৈ বনাইছে ডিজাইন দি পেলাই বহুত ভাল লাগিছে দেখি পেলাই আমি গৈ আছোঁ আপোনাৰ কেটাৰিঙৰ চাইডে আমাৰ কেটাৰিং এইটো আপোনাৰ কেটাৰিংটো টোটেল আপোনাৰ কেপাচিটি 60 হ'ব 60 মানুহে খাব পৰাকৈ টেবুল বনাই লৈছোঁ এতিয়া আমাৰ বেনাৰ এখন দেখুৱাইছোঁ বেনাৰ এখন দেখি কেনেকুৱা পালে জনাব নামটো কেনেকুৱা লাগিছে জনাব
Hello guys, এতিয়া আমি পাই গ'লো বিয়াত কেটাৰিঙত। এয়া দেখিছে আজি বিয়াখন আপুনি মানে আমাৰ ছোৱালী ঘৰ বিয়া হয়। এখেত দৰা ঘৰৰ পৰা আহিছে, কেমেৰামেন দৰা ঘৰৰ পৰা আহিছিলে। আৰু যদি কেমেৰা কাৰোবাৰ বিয়াৰ কাৰণে লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। মই নম্বৰটো দি দিম, কমেণ্ট কৰি জনাই দিব কাৰোবাক লাগিলে। এইকেইটালৈ মন কৰক। এয়া দেখিছে এয়া কেটাৰিঙত আহি চব মোবাইল ঠাণ্ডা গোটেইকেইটা ই টফি বিচাৰি আছে। ই টফি বিচাৰি আছে। কি টফি বিচাৰিছে? কিবা লাভ বিচাৰি ফুৰিছেহি। এনেকুৱাই কাছে চাম টফি গৈছে পালে আজি টফি মনিটাইজেন হৈ গ'ল। দিয়া পিটিকি আছা কিয়? মাৰি দিয়া। দেখিছে প্ৰথমে মানুহক নিদিয়াকে এইজনে মুখ লুকুৱাইছে। ভোজন আৰম্ভ। আছে বাতি সজোৱা আছে, মাছ সজোৱা আছে। আপোনাৰ বস্তুবিলাক ঢাকি থোৱা আছে। এইটোত মাছ, এইটোত আছে আপোনাৰ দালি আছে। গ'ল সোমাই গ'ল। এইটোত আছিলে চব্জি আপোনাৰ বনাই আহে। মাংস লাগে বোলে, এখেতক মন কৰক। মাংস চয়াবিন আছে, খাবা?